दिनै सजल फाउन्डेसननि बानजायनाया गसाइगाव महकुमा सिंनि बमब्राबिल पिसिडिसि नब्लाङाव 3 नं श्रीरामपुर बियाबनि देग्लायनि बावैसो सान सिगां होनाय मेट्रिक आनजादनि रिजाल्टआव सा 40 फरायसाया सेथि बाहागोआव आरो सा 60 फरायसाया नैथि बाहागोआव उथ्रिसारनो हानाय फरायसाफोरखौ बरायनाय जायो। बे बरायनाय हाबाफारियाव आलासि महरै नुजाथियो गसाइगाव बेंखन मावख'गिरि बृष्टि बरा आरो मेजिस्ट्रेट प्रियंकर प्रतिम देखाया। लोगोसे ओनसोलनि गोबां फोरोंगिरि, दैदेनगिरि, समाज सिबियारि आरो फरायसाफोराबो नुजाथियो। बे बरायनाय हाबाफारियाव गासै सा 100 फरायसाफोरखौ बरायनायजों लोगोसे साबायखर बावनाय जायो। যেনেকৈ আপোনালোকে জানে আজি সজল ফাউণ্ডেশ্যনৰ পৰা আমাৰ এই বমব্ৰাবিল পিচিডিচি প্ৰাংগণত আমাৰ যোনখিনি HLC সদ্য ঘোষিত HLC এক্সামৰ ৰিজাল্ট দিছে তেখেতসকলক সম্বৰ্ধনা উদ্দেশ্যে এখন প্ৰগ্ৰেম কৰিছিল। ইয়াতে বিশেষ বহুতো গুণগানে মানুহ ইয়াত উপস্থিত হয় তেখেতলোকক উৎসাহ যোগোৱাৰ কাৰণে এটা ভাল পদক্ষেপ লৈছে। মই আমাৰ সজল ফাউণ্ডেশ্যনক ধন্যবাদ দিছোঁ যে তেখেতসকলে যে এনে উদগনিমূলক কাম কৰিছে। আপোনালোকে জানে মই আগতেও কৈছোঁ যে যিকোনো কাম কৰিবলৈ উৎসাহ উদ্দীপনা দৰকাৰ হয় আৰু এইবিলাক কামৰ দ্বাৰা ল'ৰা ছোৱালীখিনি এটা মটিভেশ্যন পাব, উৎসাহ পাব, তেওঁলোকে আগবাঢ়ি যায়। এই এটা তেওঁলোকৰ প্ৰথম ষ্টেপ। লগতে দেখিছোঁ 2nd ডিভিজন পোৱা ল'ৰাখিনিকো তেখেতলোকে সম্বৰ্ধনা দিছে। তেখেতসকলকো আমি সাহস আৰু দিব লাগিব যাতে এইটো পৰীক্ষা হ'ল বুলি যে তেখেতসকল নিৰাশ নহয়, আগবাঢ়ি যায়। সেইকাৰণে ইয়াত আহি উপস্থিত হৈ মই সজল ফাউণ্ডেশ্যন তথা সকলোকে ধন্যবাদ জনাইছোঁ যে মোক ইয়াত আহিবলৈ উপস্থিত দিয়ে সন্মান দিয়াৰ কাৰণে। गसाइगावनिफ्राय सनाराम मुसाहारिनि रिपर्ट समनि रादाब।